হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। আজি বহুত দিনৰ মূৰত ভিডিঅ' দিবলৈ ওলাইছোঁ দেই, কাৰণ কেইবাদিন ধৰি মই ভিডিঅ' দিয়া নাই। ভিডিঅ' দিবলৈ ভালো লাগিব দিয়কচোন, কাৰণ মোৰ একেবাৰে ছাবস্ক্ৰাইব বঢ়াই নাই। লাগিলে কমি যাব, কিন্তু বঢ়া নাই। আপোনালোকে একদম ডাউন দি দিছে দেই, কিন্তু আপোনালোকে একদম ছাবস্ক্ৰাইব কৰি যাবচোন, এটা এটাকৈ ছাবস্ক্ৰাইব কৰি যাব। আৰু মই ভগৱানৰ ওচৰত দোৱা কৰিম যে মোৰ ছাবস্ক্ৰাইবাৰসকলক সেই পৰ্ব এটা প্ৰমোশ্যন দিয়ক বুলি। মই দিনত একেবাৰে ঠাহনিয়ে নাই, তত নাই। দেখিছেনে কেনেদৰে ঘামিছোঁ মই, আৰু এই গৰমতে কিমান কষ্ট কৰি আপোনালোকৰ কাৰণে এটা ভিডিঅ' দিওঁ বুলি লৈছোঁ। এয়া দেখিছেনে কাণফুল চানফুল পিন্ধা নাই আজি, কাৰণ মানে একদম মোৰ কাণফুল বিচাৰিবলগীয়া হ'লে ক'ৰবাত চাং তলত, ক'ৰবাত যাব বুলিবা ঠাইতহে বিচাৰিবলগীয়া। সেইকাৰণে আজি বাদেই দিলোঁ, আৰু আজি দিনটোলৈ বাদেই দি দিলোঁ কাণফুল। জেগা এটালৈ ওলাইছোঁ যাবলৈ, আৰু আপোনালোককো লৈ যাম বাৰু, চাই যাব। মই গামোচা কাটিছিলোঁ এই 5খন, তাকে ভাবিছোঁ এতিয়া ৰ'দত শুকুৱাই থৈছিলোঁ, ভিতৰত সুমিয়াই দিওঁ বুলি। বিহু নহ'লেও আন ছিজন হ'লেও আৰু কি কৰিবা, বিচুতি গৰম দেই, বিচুতি গৰম। নঙলা চঙলা বন্ধ কৰি থৈ যাওঁ, কাৰণ গৰু চৰু সোমাবতো। এয়া আমাৰ ৰাস্তাৰ কি অৱস্থা দেখিছেনে, প্ৰব্লেম। পানী হ'লে মানে পূৰা এই দলংখন এফালে যাব লাগে, আৰু এতিয়াতো শুকাইছে বাৰু। এনেইতো গৰমেই মানি লৈছোঁ, গৰম হ'লে অকল ভালেই লাগে বাৰু, কিন্তু গৰম ছিজনতে যে কিবা মচৰ, পোক, কেঁচু, কুমটি এইবিলাক বেছি ওলায়। এনেইতো গৰম, আকৌ বাহিৰা বস্তুবোৰ ইমান বেছি নহয়, একেবাৰে অশান্তি লগাই দিয়ে। এই টিক আমাৰ পকা ৰাস্তাটি, আমাৰ ঘৰৰ পৰা ওলাই কিনি পকা ৰাস্তাটিয়ে পাওঁ প্ৰথমে। এই চিৰিয়াখানাত গৈ বাঘ ভালুক চাব নোৱাৰোঁ যে, আমাৰ এই গাইজনীকে চাই আমাৰ ঘৰৰ ফালে কেনেদৰে ঘাঁহ খায়। এয়া ঘাঁহ দেখিছেনে, জংঘল ঢেকীয়া আছে, কচু আছে, একদম খাবলৈ পাৰি আৰু। এইখন আমাৰ দোকানখন দেখিছেনে, কি অৱস্থা হৈ আছে, পৰবোৰ কি বিলয় হৈ আছে, আৰু ভাঙি চিঙি চুৰমাৰ। বেচেৰাটো এনেকৈ পৰি থাক দেই, আৰু দুদিনমান তাৰপিছত বনাম। আমাৰ গাঁৱত জব কাৰ্ডৰ কাম কৰিছিলে, ৰাস্তা উঠাইছিলে, এতিয়া পুৰণি হ'ল যে যিহেতু, দেখকচোন বুঢ়ী মানুহৰ ছালখনৰ দৰে হৈ গ'ল বেচেৰা। গৈছিলোঁ পোবালী দোকানলৈ, আৰু তাই ক'লে কি কাকলৈ লগ ধৰিছে মোক এতিয়া, আৰু মই এতিয়া কাকলৈ যাম বুলি কিনি আধা ৰাস্তাৰ পৰা ঘূৰি আহিলোঁ। এতিয়া ওলাই মেলি কাকলৈহে যাওঁ আৰু দেই। ৰাইজনাকে একদম ডাঙৰ পাৰ্কত ঘূৰিবলৈ যাব নোৱাৰোঁ যে, সেয়েহে পাছবেলা এতিয়া কাকখনিকে চাই আহোঁগৈচোন। আৰু এয়া এতিয়া ৰেডি হৈ গ'লোঁ সাজি কাচি, মোৰ দেৰি হোৱাৰ বাবে তাই বিচাৰি আহিলে, দেখিছেনে আপোনালোকে। মইতো এডোখৰৰ পৰা ঘূৰি আহিছিলোঁ, সেইবাবে দেৰি হ'ল। আৰু এতিয়া ওলালোঁ, চাই থাকক আপোনালোকে। এতিয়া আৰু কাকপথাৰ গমন দেই ৰাইজ। চাহ কেনেকুৱা লাগিছে? ঢেকীয়া চব্জি বিচাৰিব যা খুৱাইছে বুলি কৈছে। বেগ লৈছোঁ ইয়াত, আৰু জমনি হৈছে আমাৰ। এই ব্লাউজটো ইমান ভাল লাগিছে ধৰচোন এটি, ইমান ধুনীয়া লাগিছে ন। ললি ইমান ভাল লাগে ন। এইকেইটা ওলমি আছে, বেগকেইটা এইকেইটা লৈ কিনে এনেই পলামি। কি খাবি এতিয়া? চাহৰ লগত কি মিঠাই খাবি? এনেকুৱা মিঠাই আনিলে।